কেৰাহী এখন পাতি দিলোঁ, দি তেলখিনি ভালদৰে গৰম হোৱাত মাছখিনি ফ্ৰাই হ'বলৈ বহাই দিলোঁ। আপোনালোকে জুইটো মিডিয়াম কৰি ল'ব। অলপ সময় ভজাৰ পাছত মাছখিনি ভজা হৈ গ'ল। তাৰ পাছত সেইখন কেৰাহীতে মই আকৌ তেলখিনি গৰম হ'বলৈ দি তাত পিঁয়াজ দি দিলোঁ। দি পিঁয়াজখিনি ভালদৰে লাৰি দিলোঁ। পিঁয়াজখিনি লাৰি থাকিব আপোনালোকে ৰঙচুৱা নোহোৱালৈকে, ভালদৰে ৰঙচুৱা হ'বলৈকে। অলপ সময় পিঁয়াজখিনি লাৰি থকাৰ পাছত তাত কাটি থোৱা কেঁচা জলকীয়া কেইটা দি দিলোঁ। দি সেইখিনি আকৌ ভালদৰে লাৰি দিলোঁ। তাৰ পাছত সেইখিনি লাৰি দি খুন্দি থোৱা আদা আৰু নহৰু অকণমান দি দিলোঁ। দি সেইখিনি আকৌ ভালদৰে লাৰি দিলোঁ। আপোনালোকে জুইৰ ফ্লেমটো মিডিয়াম কৰি ল'ব। তাৰ পাছত তাতে হালধি গুড়ি এচামুচ দিলোঁ। তাৰ পাছত জলকীয়া গুড়ি এচামুচ দিলোঁ আৰু ধনিয়া গুড়ি এচামুচ দিলোঁ। দি সেইখিনি আকৌ লাৰি দিলোঁ। আপোনালোকে জোখ অনুসৰি তাতে নিমখ দি দিব। দি সেইখিনি মই আকৌ লাৰি দিলোঁ। সেইখিনি অলপ সময় লাৰি থকাৰ পাছত তাৰ পাছত তাতে পানী এড কৰি দিলোঁ। অকণমান পানী দিলোঁ। দি সেইখিনি আকৌ লাৰি দিলোঁ ভালদৰে। তাৰ পাছত অলপ সময়খিনি উতলি থকাৰ পাছত ফ্ৰাই কৰি থোৱা মাছখিনি তাতে দি দিলোঁ। দি সেইখিনি আকৌ ভালদৰে লাৰি দিলোঁ। অলপ লাহেকৈ লাৰি দিব যাতে মাছখিনি ভাঙি নাযায়, তেনেকৈ। তাৰ পাছত আপোনালোকে জুইৰ ফ্লেমটো হাই কৰি দিব। হাই কৰি থৈ দিলে হ'ল অলপ সময়। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে পায়। আৰু মোৰ ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি মোক কমেণ্ট কৰি তলত জনাব। মই নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম আৰু আহি থকা ভিডিঅ'বোৰত সেই ভুলখিনি মই নিশ্চয় শুধৰাম।